কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে আৰু আশা ৰাখিছোঁ আগলৈ সকলোৱে ভালে থাকক। মই তৰালীয়ে তৰা ভ্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। অফ মাই লাইফ, এটা দীঘলীয়া যাত্ৰা মোৰ জীৱনৰ। প্ৰতিজনী ছোৱালীৰে এটা সপোন আৰু আশাৰ যাত্ৰাটো হৈছে ছোৱালী এজনীৰ পৰা বোৱাৰী জীৱনলৈ যাত্ৰা। এইটো কেতিয়াও সহজ যাত্ৰা বুলি আপোনালোকে ভাবি নল'ব। এই যাত্ৰাটো খুবেই বেছি বেদনাদায়ক আৰু যন্ত্ৰণাময়। ছোৱালীজনীৰ ঘৰখনৰ বাবে এইটো নহয় যে বিয়া মানে বিষাদ। সকলোবোৰ সন্তানে মাক দেউতাকৰ কাৰণে খুব মৰমৰ, বহুত আলাসৰ। যিহেতু নিজেও এগৰাকী মাতৃ হৈছোঁ, এই কথা বুজি পাওঁ বা বুজি উঠিছোঁ এতিয়া। কিন্তু বিয়াৰ পিছত ছোৱালীজনীয়ে যেতিয়া বোৱাৰী জীৱন লাভ কৰে, তেতিয়া ছোৱালীজনীয়ে ঘৰখন ভালদৰে ধৰি ৰাখিব পাৰিছেনে নাই, সম্পৰ্কবোৰ ভালদৰে ধৰি ৰাখিব পাৰিছেনে নাই, সেয়াহে আচল কথা। এই ক্ষেত্ৰত ছোৱালীজনীক মই নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, এই ক্ষেত্ৰত হাজবেণ্ডগৰাকীৰ সকলোতকৈ ভাল ভূমিকা ল'ব লাগে। ছোৱালীজনীক, বোৱাৰীজনীক ঘৰখনৰ সকলোৰে লগত প্ৰতিজন সদস্যৰে কথা তেখেতে বুজাই দিব লাগে যে এওঁ এইবোৰ ভাল পায়, এইবোৰ ভাল নাপায়, এওঁ এইটো খাই ভাল পায়, এইটো খাই ভাল নাপায়। সকলোবোৰ কথা ছোৱালীজনীক বুজাই দিয়া দায়িত্বটো কেৱল তেখেতৰ স্বামীগৰাকীৰ প্ৰথম। আৰু ছোৱালীগৰাকীয়েও তেনেদৰে বুজি ল'লে সংসাৰখন সহজ হৈ যায়। এই ক্ষেত্ৰতে ছোৱালীজনীয়ে তাইৰ হাজবেণ্ডক ওচৰত বিচাৰে। কিবা বুজি নাপালেও মোৰ ক্ষেত্ৰতো মোৰ হাজবেণ্ডেই মোক বুজাইছিল, মা দেউতাই কি ভাল পায়, কি বেয়া পায়, কি খায়, কি নাখায়, মা দেউতাৰ কোনটো ৰুম, কোনখন বিচনা কাৰ, সকলো ক্ষেত্ৰতে প্ৰথমে মোক মোৰ হাজবেণ্ডেই সকলো ক্ষেত্ৰত সহায় কৰিছে। সাংসাৰিক জীৱনৰ আৰম্ভণি হৈ গ'ল। কিবা নাজানিলে শাহুমাই বুজাই দিয়ে, শিকাই দিয়ে, কোনটো কাম কেনেকৈ কৰিম, কেতিয়া কৰিম, সকলো বুজাই পৰাই লৈছে। আৰু সম্পৰ্কবোৰ সদায় মৰমেৰে সামৰি ৰাখিব লাগে। মই ভাবোঁ আপোনাক থাকেই এনেকুৱা সংসাৰত যে আপোনাক কোনোবাই ভাল পাব, কোনোবাই বেয়া পাব, নিশ্চয় থাকিব বেয়া পোৱা। মোৰো আছিল, মই বহুত কষ্ট পাইছিলোঁ মনত, কিন্তু এটাই বিশ্বাস ৰাখিছিলোঁ যে মৰমেৰে সকলোকে যেনে এদিন। আৰু তেনেকৈয়ে এতিয়া চলি আছোঁ। সকলো মানুহৰে যিহেতু মনবোৰ বেলেগ বেলেগ, সেয়ে সকলোৰে চিন্তাবোৰো বেলেগ বেলেগ হোৱাটো স্বাভাৱিক কথা। কোনোবাই বেয়া পায় বুলি আপুনি গম পায় বা আপুনি জানিছে, তেন্তে আপুনি সেই মানুহজনক কেতিয়াও বেয়া নাপাব, বৰঞ্চ আপুনি তেখেতক সদায় ভাল পাবলৈ চেষ্টা কৰিব। মই তেনেকুৱা কৰিছোঁ। নহ'লে পাৰ্থক্য কি থাকিব? তেখেতেও আপোনাক বেয়া পায়, আপুনিও তেখেতক বেয়া পায়, আৰু বেছি বেয়া পায়। আপুনিওতো তেখেতৰ দৰেই হ'ল আপোনাৰ চিন্তাবোৰোতো তেখেতৰ চিন্তাৰ লগত একেই হ'ল। সেইবাবে আপুনি তেখেতক সিমানেই মৰম কৰিব, সিমানেই মৰমত কথা ক'ব, সিমানেই মৰমত তেখেতৰ কেয়াৰ ৰাখিব। চাব তেখেত এদিন নহয় এদিন আপোনাক বিচাৰিবই, আপোনাক লগা হ'বই তেখেতে নিজে উপলব্ধি কৰিব যে তাইক আমি এনেকৈ ভাবিছিলোঁ, তাইক আমি এনেকৈ লৈছিলোঁ, আৰু তাইচোন এনেকুৱাহে। এগৰাকী ছোৱালী, তাৰপিছত এগৰাকী বোৱাৰী, পত্নী, আৰু এতিয়া এগৰাকী মাতৃ। শুনিবলৈ খুবেই সহজ, কিন্তু এই যাত্ৰাটো ইমানো সহজ নহয়, খুব কঠিন। কিন্তু এতিয়াচোন এনেকৈয়ে জীয়াই ভাল লাগে। সম্পৰ্ক এটা খুবেই বেছি ইম্পৰ্টেণ্ট বস্তুটো হৈছে বুজাবুজি থকাটো। আপোনাৰ যেতিয়া হাজবেণ্ডৰ লগত কিবা কাজিয়া লাগিব বা কিবা খঙাখঙি হয়, আৰু যেতিয়া হাজবেণ্ডজনে আপোনাক এটা কথা কয় নহয়, দিনৰ দিনটো ইমান কষ্ট কৰি থাকোঁ, তুমি কি কৰি থাকা, তুমি কি কৰা?
কি কাম আছে? নিশ্চয়কৈ মোকো কৈছে, মোৰ কথাই কৈছোঁ। হয়তো সেইখিনি টাইমত আপোনাৰ এনেকুৱা ভাৱ হ'ব যে আজিৰ পৰা আপুনি সঁচাই একো নকৰে, শুই থাকিব। এনেকুৱা বেছি বেয়া লাগে সেইখিনি সময়ত। ঘৰখন আমিয়ে ৰাখোঁ, আমিয়ে সকলোখিনি কাম ঘৰখন বনাই আমিয়ে ৰাখোঁ। চাফা কৰা, কাপোৰ ধোৱা, ভাত বনোৱা, ভাত দিয়া, চাহ বনোৱা, চাহ দিয়া, ঘৰ সৰা, ঘৰ মোচা, সকলোখিনি কাম আমাৰ ৱাইফগৰাকীৰ নহ'লে ঘৰৰ গৃহিণীগৰাকীৰ। তাৰ পিছতো স্বামীজনে এনেকুৱা কথা কেনেকৈ ক'ব পাৰে? কেতিয়াও এনেকুৱা কথা আপুনি আপোনাৰ ৱাইফক নক'ব। চাবচোন, ৱাইফগৰাকীয়ে বিচৰা কেতিয়াবা ৱাইফগৰাকীক আপুনি ফুৰাব নিব, আপোনাক নকওঁতে কিছুমান ছাৰপ্ৰাইজ দিব, সৰু ছাৰপ্ৰাইজ। চাব, সংসাৰখন খুবেই ধুনীয়া হ'ব। কিছু সময় আপুনি আপোনাৰ পত্নীগৰাকীকো দিব। তেওঁতো সদায় কাম বন কৰিয়ে থাকে, আমিতো কাম বন কৰিয়েই থাকোঁ, কিন্তু তোমালোকৰ পৰা পোৱা, হাজবেণ্ডৰ পৰা পোৱা সময়খিনি আমাৰ বাবে খুবেই মূল্যৱান। পৃথিৱীৰ সকলো সুখতকৈ সেইখিনি সুখ যেন পৃথক। 6 মাহ এবছৰ পিছতহে এইবোৰ কথাও যে এখন সংসাৰত প্ৰয়োজনীয়, সেই কথা মই বুজি উঠিছোঁ। ছোৱালী জীৱনত নিজৰ বাবে আমি জীয়াই থাকোঁ। আমাৰ যে অভিমান, খং, ৰাগ এইবোৰ মা দেউতাই সহ্য কৰে, কিন্তু বিয়াৰ পিছত কোনো শাহু শহুৰে আপোনাৰ এই জেদ, অভিমান, খং নাভাবিব, কেতিয়াও পূৰণ নকৰে। বিয়াৰ পিছত আমাৰ দায়িত্ব বাঢ়ি আহে। বিয়াৰ আগতে আমাক কোনোবাই পুহি আহিছিল, আমাক কোনোবাই পালন কৰিছিল, আৰু বিয়াৰ পিছত ভাবি ল'ব যে আমি এখন ঘৰ চম্ভালিব লাগিব। এতিয়া আমি বিয়া হৈছোঁ। মা দেউতাক, হাজবেণ্ডজনক নাইবা ৱাইফগৰাকীক, সন্তান কেইটাক আমি পালন কৰিব লাগিব। সেয়ে আমাৰ দায়িত্ব বাঢ়ি যায়। মোৰ জীৱনৰ 3টা বছৰৰ এক দীঘলীয়া যাত্ৰা, যি আপোনালোকৰ আগত শ্বেয়াৰ কৰিব পাই মই খুবেই সুখী। আৰু মোৰ ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যদিহে আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে, তেন্তে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ ইমানেই।